নমস্কাৰ বন্ধু বান্ধৱীসকল, টেকন'এছ মাইনাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোত আলোচনা কৰিম আপোনাৰ যিখন ইলেক্ট্ৰিচিটি বিল হয়, সেই বিলখন আপুনি ঘৰতে বহি অতি সোনকালে আৰু সহজভাৱে কিদৰে বিল পে'মেণ্ট কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিব। বন্ধুসকল, ঘৰতে বহি ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট কৰিবলৈ পোনপ্ৰথমতে আপুনি প্লে' ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব। সেই এপটোৰ নামটো হৈছে মাই বিজুলী এপ। আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মই আপোনালোকক দেখাই দিছোঁ। প্লে' ষ্ট'ৰটো আপোনালোকে প্ৰথমতে অ'পেন কৰিব। অ'পেন কৰাৰ পাছত ইয়াত যিডাল চাৰ্চ বাৰ আছে, চাৰ্চ বাৰত আপোনালোকে মাই বিজুলী বুলি লিখি দিব। ইয়াত দেখিছে মাই বিজুলী লিখি দিয়াৰ লগে লগে প্ৰথম যিটো আহিছে এই মাই বিজুলী, তাত আপোনালোকে ক্লিক কৰিব। মানে এইটো এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব। ইয়াতে অলৰেডি মোৰ এইটোত ডাউনলোড হৈ আছে, গতিকে মোৰ এনেকৈ দেখাইছে আনইনষ্টল আৰু অ'পেন। মই অ'পেন কৰি লৈছোঁ। আপোনালোকে নিজৰ মোবাইলত ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি হোৱাৰ পিছত আপোনালোকে মাই বিজুলী এপটো অ'পেন কৰি ল'ব। মই অ'পেন কৰি লৈছোঁ। ইয়াতে প্ৰথমত দেখাইছে আপোনাৰ কনজিউমাৰ ID, পাছৱৰ্ড। এই দুটা মানে কি মই আপোনালোকক বুজাই দিছোঁ। মানে যদি আপোনাৰ এই মাই বিজুলী এপত অলৰেডি এটা একাউণ্ট থাকে, তেতিয়া আপোনালোকে নিজৰ কনজিউমাৰ ID আৰু পাছৱৰ্ড দি এইটো আপোনালোকে লগ ইন কৰিব পাৰে। এইটো মই পাছৰ ভিডিঅ'ত মই আপোনালোকক দেখাই দিম কিদৰে আপোনালোকে এটা নতুন ID ইয়াত ক্ৰিয়েট কৰিব। এতিয়া মই আপোনালোকৰ এই ভিডিঅ'টোত আলোচনা কৰিম কিদৰে অতি সোনকালে কোনো একাউণ্ট নোখোলাকৈ আপোনালোকে কিদৰে বিলখন পে'মেণ্ট কৰিব। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব। ইয়াৰ বাবে আপোনালোকে প্ৰথমতে ইয়াত যে তলত একেবাৰে আছে চাইন ইন এজ গেষ্ট ইউজাৰ, তাত আপোনালোকে ক্লিক কৰিব লাগিব। চাইন ইন এজ গেষ্ট ইউজাৰ। গতিকে মই ইয়াত আপোনালোকক ক্লিক কৰি দেখাইছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত দেখাব কুইক পে', ভিউ বিল, ভাউচাৰ প্ৰিণ্ট, প্ৰিণ্ট একনলেজমেণ্ট, প্ৰিপেইড ৰিচাৰ্জ, এইখিনি যিমানখিনি আছে সিমানখিনি দেখাব। কিন্তু মই মেইন টপিকটোলৈ আহিছোঁ। আপোনালোকৰ প্ৰথমতে বিলখন যিহেতু আপোনালোকে পে' কৰিব, গতিকে আপোনালোকে এই কুইক পে'ত আপোনালোকে ক্লিক কৰিব লাগিব। মই কুইক পে'ত ক্লিক কৰিছোঁ। কুইক পে'ত আপোনালোকে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ কনজিউমাৰ ID আপোনালোকে ইয়াত দিব গৈছে। এই কনজিউমাৰ ID কি হয় আপোনালোকক মই বুজাই দিছোঁ। বন্ধুসকল, আপোনালোকে আপোনালোকৰ হাতত থকা যিখন ইলেক্ট্ৰিচিটি বিল আছে তাত চাব, তাত এটা কনজিউমাৰ নাম্বাৰ বুলি আছে। এই কনজিউমাৰ নম্বৰটো আপোনালোকে এই কাষ্টমাৰ IDত এণ্টাৰ কৰিব লাগিব। কাষ্টমাৰ ID ইয়াত এণ্টাৰ কৰাৰ পাছত আপোনালোকে ইয়াত ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত মই ক্লিক কৰি দিছোঁ। ইয়াত আপোনালোকে দেখা পাইছে আপোনালোকৰ এই মাহত যিখন বিল আছে সেই বিলখনৰ যিমান এমাউণ্ট আপোনালোকৰ ইয়াত দেখাব। এইটো মোৰ চাব ডিভিজন নেম, মোৰ কাকজানত পৰে, গতিকে ইয়াত আপোনাৰ ইয়াত আহিব। বিলখন কাৰ নামত আছে আপোনাৰ ইয়াত শ্ব' কৰিব। ইনভইচ নাম্বাৰ হয় এইখন, ইনভইচ ডেট মানে আপোনাৰ 9/3/2020 চনত এই তাৰিখত আপোনাৰ এইখন বিলখন জেনেৰেট হৈছে আৰু ডিউ ডেট আছে আপোনাৰ 24/3/2020। গতিকে এতিয়া আমি ইয়াত কুইক পে' কৰিম। ইয়াৰ পিছত এইখিনি আপোনালোকে চাই ল'ব কিমান এমাউণ্ট আছে। বন্ধুসকল, এইখিনিতে এটা মন কৰিবলগীয়া কথা যে আপোনাৰ গোটেই বিলখন ইয়াত শ্ব' কৰিবই। তাৰপিছত ইয়াত যিটো তলত অপশ্যন এটা আছে ইমেইল ID, এই ইমেইল IDটো আপোনালোকে এণ্টাৰ কৰিলেহে আপোনালোকৰ বিলখন ইয়াত পে' কৰিব পাৰিব। গতিকে মই মোৰ ইয়াত ইমেইল ID এটা এণ্টাৰ কৰি লৈছোঁ। আপুনিও আপোনাৰ নিজৰ ইমেইল IDটো ইয়াত এণ্টাৰ কৰি পে' অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তলত যিটো আছে পে' অপশ্যনত আপোনালোকে ক্লিক কৰিব। গতিকে মই মোৰ ইমেইল IDটো ইয়াত এণ্টাৰ কৰি মই পে' অপশ্যনত ক্লিক কৰিছোঁ। গতিকে চাই থাকক ভিডিঅ'টো। ইমেইল ID অপশ্যনত ইমেইল IDটো মই দি ল'লোঁ অলৰেডি। আপোনালোকৰ দি ল'ব। দি লোৱাৰ পিছত আপোনালোকে ইয়াত পে' অপশ্যনত ক্লিক কৰিব। মই ইয়াত পে' অপশ্যনত ক্লিক কৰিলোঁ আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ এইকেইটা পে'মেণ্ট এমাউণ্ট আপোনাৰ 948 টকা। আৰু এইখিনি আপোনাৰ কেনেদৰে আপুনি বিলখন পে'মেণ্ট কৰিব, ক্ৰেডিট কাৰ্ডে কৰিব নে ডেবিট কাৰ্ডে কৰিব, সেইখিনি আপোনাৰ ইয়াত দিছে।
গতিকে মই এটিএমৰ জৰিয়তে কৰিম। মই ডেবিট কাৰ্ডত ক্লিক কৰিম। ডেবিট কাৰ্ডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ অ'পেন হ'ব, য'ত আপোনালোকৰ প্ৰথমত দিছে কাৰ্ড নাম্বাৰ, মানে এটিএম কাৰ্ডত যি 16টা ডিজিটৰ নাম্বাৰ আছে, সেই 16টা ডিজিটৰ নাম্বাৰ আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰ ছেকেণ্ডত দিছে আপোনালোকৰ এক্সপাইৰেশ্যন ডেট। এই এক্সপাইৰেশ্যন ডেটত আপোনালোকৰ মান্থ আৰু ইয়েৰ বিচাৰিছে, মানে আপুনি এটিএম কাৰ্ডখন আপুনি হাতত ল'ব, তাত দিয়া আছে যে এটিএম কাৰ্ডখন ভেলিড কেতিয়ালৈকে আছে, তাৰ ভেলিড মান্থ আৰু ইয়েৰ, সেইকেইটা আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পাছত দিছে আপোনালোকৰ CVC নাইবা CVV নাম্বাৰ। আপোনালোকে এটিএম কাৰ্ডখন উল্টিয়াই ল'ব। এটিএম কাৰ্ডখনৰ বেকত যিটো আপোনাৰ লিখা আছে 3টা ডিজিটৰ সংখ্যা, সেই 3টা ডিজিটৰ সংখ্যা আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰি দিয়াৰ লগে লগে তাৰপাছত আপোনালোকৰ অপশ্যন দিছে যে কাৰ্ড হোল্ডাৰ নেম, মানে আপোনালোকৰ এটিএম কাৰ্ডখন যাৰ নামত আছে তেওঁৰ নামটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। সেই গোটেইখিনি ফিল আপ কৰি হোৱাৰ লগে লগে আপোনালোকে ইয়াত মেক পে'মেণ্টত ক্লিক কৰি দিব। মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন আপোনালোকৰ পেজ অ'পেন হ'ব, য'ত আপোনালোকৰ বেংকত যিটো আপোনাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছিলে, সেই ৰেজিষ্টাৰ মোবাইল নম্বৰলৈ এটা OTP যাব, আৰু সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। ইয়াত OTPটো এণ্টাৰ কৰি আপোনালোকে ছাবমিট কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ একাউণ্টৰ পৰা এমাউণ্টটো ডেবিট হৈ যাব, আৰু আপুনি যে পে'মেণ্ট কৰিলে তাৰ ৰিচিপ্ট এটা আপোনাৰ এনেদৰে ওলাই যাব। যদি বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব নতুন নতুন ভিডিঅ'সমূহ আগতীয়াকৈ পাবলৈ। গতিকে আজিলৈ ইমানেই। জয় আই অসম।